বগাই অ বগাই ঐ তই অকমান চিঞৰ বাখৰটো কমাচোন চিটিত থাক অকমান চিটিজেন হৈ থাকিবলৈ শিকচোন এতিয়া তই মোক শিকাবি হা মই ওলালো কিন্তু কালি থকাৰ নিচিনা আজি সেই বহি বহি দিনটো কটাব লাগিব নেকি প্ৰথমে বহাৰ কাইদাটো শিকি লচোন মানে মই গৈ থাকো না ইমান তিৰোতা সেৱাও বেয়া কিন্তু কোন তিৰোতা খেৰুৱা ডিউটিলৈ যোৱা সময়ত ঘনীয়াৰৰ পাৰ্মিশ্যন লৈ গ'লেহে হয়নে হাইট 20 টকা এটা দেচোন কিয় এই চুলিখিনি ৰং কৰোঁ ভালহে কোনোবাই সুধিলে কৈ দিবি গুৱাহাটীৰ পানী বেয়া চুলিৰ ৰং গৈছে হেই কৰিবনে টিউশ্যনটো পাঁচি মই তোক কেনেকে টিউশ্যন কৰিম এই বেলেগে টিউশ্যন কৰে যেনেকে তেনেকে ক লাগিলে মাহে মাহে মই কিবা এটা দি যাম আচ্ছা তই এই কেকৰ ওচৰত নাযা কিয়া হেই পঢ়া কম মা বেছি হয় নেকি এনে মানে ঘৰুৱা ৰিলেশ্যনটো মোৰ বহুত ভাল কেকে চাৰ লগত কিন্তু পঢ়োৱা ৰিলেশ্যনটো মোৰ বহুত বেয়া আচ্ছা তোক এই সাউথ ইণ্ডিয়ানৰ টিউশ্যন মাষ্টাৰ হ'লে হ'ব না হেই তপেশজন এইজন কি তপেশ টপা কাৰণে তপেশ পঢ়ি শুনি ডাঙৰ মানুহ হ'বলৈ বিচাৰিছো চাউল ইণ্ডিয়া মাষ্টৰ যি ফুট যি দাঁত আমি য'তে ত'তে যি মাৰিবলৈ ওলাইছে বেটা সাউথ ইণ্ডিয়ানৰ মাষ্টাৰ কোৱাৰ লগে লগে মাথাটো ঘূৰি গেল তাৰ মনিব কৃষ্ণ গোসাই সেৱা কৰিছেহে এতিয়া ৰাতিপুৱা এবাৰ কৰিলো ভাদ মাহ সোমালে নহয় নামঘৰলৈ এপাক যাব লাগিব তাকে আকৌ গাটো তিয়াই ধূপ এডাল জ্বলাই দিওঁ তুমি বাৰু কৃষ্ণ কৃষ্ণ ভাদ মাহ যে সোমাল আজিহে গম পাইছো আই কৃষ্ণ প্ৰভু যাদৱ যদু নন্দন মাধৱ মধুসূদন তুমি তাৰ মানে তই এতিয়া অসমীয়া ব্যাকৰণৰ ক্লাছ ল'বি তেতিয়াহে মোৰ চাকৰিটো ফিক্স হ'ব চা এই হঠাৎ যে চাকৰিটো মাথা মাৰিলি কিয় নিজৰ জীৱনটো এতিয়া নিজে বচাব লাগিব চা আপুনি থানাত এখন মোৰ দোকান ফিক্স কৰি দিছে হোটেল মানে মোৰ প্ৰতি কিবা এটা ভাল ভাৱ আছে আছেও তাৰপিছত কিন্তু আপুনি বগাইকো লৈ আহিছে মানে বগাই প্ৰতিও আপোনাৰ ভাল ভাৱ এটা আছে কিন্তু আপোনাৰ ভাল ভাৱ আছে কাৰণে সেইটো ফিক্স কৰি দিয়ক মানে এনেকে ঘেহাওতে যে মোৰ জীৱনটো আজি ঘেহনি হৈ গ'ল চা সেইকাৰণে নিজৰ জীৱন নিজে বচাব লাগিছে এতিয়া ক তোক কোনটো মাষ্টৰ আনি দিম যোগিনী গুণ্ডা নে চাউথ ইণ্ডিয়ান অসমীয়া মাষ্টৰ কাৰণ মঞ্চম শ্ৰেণীলৈ অসমীয়া বাধ্য পঞ্চম শ্ৰেণী পঞ্চম তেতিয়াহ'লে তই এটা কাম কৰিব লাগিব তই ব্যাকৰণ জানিব লাগিব বিশেষ্য বিশেষণ খণ্ডবাক্য সমাস অসমীয়া ব্যাকৰণৰ লগতে জতুৱা ঠাঁচ বা বান্দাখনেই ইমান টান ভিতৰলৈ সোমাব পাৰিম নে চা ঠেলি হেঁচি সোমোৱাই দিম নহয় মই সোমাম চা নিজে ভাষাটো নিজে জানিব লাগিছে শুদ্ধকে ব্যাকৰণো জয় আই ব্যাকৰণ জয়া অসম কৃষ্ণ কৃষ্ণ প্ৰভু তুমি ঘোষা পাতি ধৰিলা ঘৰটো একেবাৰে পবিত্ৰ হৈ গ'ল মই তোমাৰ লগতে মিলাই দিলো পঢ়াচোন পঢ়া আপুনি ভাদ মাহৰ কথা ক'লে যে মোৰ একে ঘৰৰ কাষৰ নামঘৰটোলৈ মনত পৰি গ'ল আগতে মাৰ লগত কম দৌৰি দৌৰি নামঘৰলৈ যাওঁ এৰা দিয়া ভাদ মাহত নামভাগ ল'বলৈ পালে মনটো কিমান ভাল লাগি যায় অৱশ্যে এইবাৰ মানুহ কম হ'ব ময়ো সেই কথা পাতিয়েই লৈছো আমি মাজে মাজেহে যাম মোৰ যে এতিয়াও ভাদমহীয়া নাম ল'বলৈ ইমান মন যায় জানেনে সেইকাৰণে ভাবিছো অনলাইনতে নামভাগ গাওঁ নেকি অনলাইনত ভাদমহীয়া নাম ল'বা ইয়াই এতিয়া দেখোন চব অনলাইনৰে যুগ এই হোৱাটছআপ ফেচবুক লাইভ দেখোন চলিয়ে থাকে অনবৰতে হয় দিয়া ঐ চা না আজি আকৌ আপডেট দিছে চা না কি দিছে চা দিছে আজি লাইভ আহিম ফালিম ফালিব ঐ উল্টা ইয়াক ফালিব লাগিব ৰ কিবা এটা কৰিব লাগিব ইয়াক পিছে কি কৰিবি ঐ মগেম্বো খোজ হোৱা বৰ ষ্টাইল দেখা পাইছ নেকি অমৃশ পুৰী নিচিনা ছাৰ কিহৰ ষ্টাইল হে এইবিলাক নাই ছাৰ এনে টাইম পাছ কৰি থাকিব নালাগে এখন আৰ চাহাবৰ অফিচত দিয়া হওক হ'ব ছাৰ কিহে কিবা ভুল হ'ল নেকি
নাই ছাৰ এনেই চাইছো মই আকৌ ভাবিছো কিবা ভুলেই লিখিলো নেকি আপুনি যিটো চাৱনি দিছে নহয় ছাৰ যাওক দিয়া হওক যাওক হ'ব ছাৰ ছাৰ চাবিটো দিয়কচোন কিয় মানে ছাৰ মই আজি গাড়ীটো অনা নাই মই আকৌ বাইক লৈ এফালে যাব লাগিব নহয় আপুনি এটা কাম কৰক খাটনিৰ বাইকখন লৈ যাব ছাৰ সি দিব না মোক কিয় নিদিব মই কৈ দিম বলক বলক ছাৰ খাটনিৰ বাইক আনিছে আনিছো বাইকৰ চাবিটো আপুনি বসুমতাৰীক দিব আৰু চাহাবৰ অফিচলৈ যাব লাগিব হ'ব এই আছে এখন দিবি কে চাবিটো দি এই এইটো কিহৰ চাবি গডৰেজৰ ইয়াৰ চাবিটো খোজা নাই নহয় মই তোৰ বাইকৰ চাবিটোহে খুজিছো হৰি বাইকৰ চাবি নাপাব নহয় তোৰ বাইকৰ চাবি খোজা নাই মই মোৰখনো নিদিওঁ আৰে ছাৰে কৈ যাৱ নাই কি চাবিটো দিবা কৈছে কিন্তু মই নিদিওঁ কিয় আৰে নিদিও বুলি কৈছে প্ৰশ্ননো কিয় কৰি আছে থাক মনে মনে থাক তই তয়ো মনে মনে থাক আৰে দি না চাবিটো তোৰ গাড়ী আছে মোৰ চাবি বিচাৰি কিয় আহিছ ক'ত গ'ল তোৰ 4-চকীয়া লেভেল আজি মই গাড়ীটো আনা নাইয়ে কেনেকে আনিবি তোৰ মামৰে ধৰা গাড়ী গেৰেজৰ পৰা উলিয়াবই নোৱাৰিলি চলালে চাগে মামৰ থল থলকে সৰে ননচেন্স চুপ থাক মামৰে ধৰা গাড়ী চলোৱা এই বসুমতাৰী নহয় লেভেল থকা মানুহ লেভেলত এতিয়া গুচি যা নালাগে তোৰ বাইক দৰকাৰ হলে খোজকাঢ়ি যাম আৰু সিংহে মৰি যাব পাৰে কেতিয়াও খা নাখায় চাবিটো নিদিলি যে ছাৰে একো নক'বনে সময়ত দেখা যাব ছাৰ চাবিটো দিলে দিলো সঁচা নে সঁচা থানাৰ কামতহে গৈছে বিশ্বাস হোৱা নাই আপোনাক আকৌ বিশ্বাস কৰিব নোৱাৰি নহয় মই জানো হ'ব 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 নাই চাই দিয়ক এই হ'ব বিশেষণ সমাজ 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 কিয় বিশেষণ বিভক্তি হৈছে কি তোমাৰ ই বোলে অসমীয়া টিউচন লয় সেইটো হৈ বোলে চাকৰি ফিজ নচা বিশেষণটো হৈছেগে আৰু একোডাল হোৱা নাই এই ল'ৰাটোক ধ্বংস কৰিব আৰু এওঁ হাই ফ্ৰেণ্ডছ কোন আছে শুনিছেনে নমস্কাৰ মানে আজি মই লাইভ আহি আছো ৰাতুল নামৰ এজনক ফালিম বুলি মানে মেইন কথাটো হৈছে লাইভত ফালো হা ডেইলি এইবিলাক কিহৰ ভাওনা হা দেচোন দে কিহৰ ভাওনা কিহৰ এইবিলাক আপোনালোকে যাক চাই আছে এয়া চাওক মদৰ বটল লৈ লাইভ কৰি আছে এয়া মদৰ গিলাচ সদায় এনেকুৱা কৰিবি তহঁতে হা প্ৰম কৰ তই প্ৰম কৰ কাৰোবাক কাজিয়া লাগছি নে কিয়ে চায়ে যাং ৰ মই আৰে কি কলি কি হৈছে প্ৰম কৰিব আহিছ তহঁতে লাইভ কৰ কিহৰ হাল্লা এক আপুনি শিকোৱাতকে বেলেগ এটা মাষ্টৰ শিকালেহে বস্তুটো জমিব নেকি চা তই মানে পঢ়াৰ জমনিটো ল'ব বিচাৰিছ তেতিয়াহে ভাল লাগিব মই গাঁৱৰ যিখন ঘৰত ডাঙৰ হৈছিলো তাৰ কাষৰ ঘৰখনতো এজন মাষ্টৰ আছিল তাৰ ইফালৰ ঘৰখনতো এজন মাষ্টৰ আছিল প্ৰভাৱ থাকি যায় নহয় তেতিয়াহ'লে শিকাও পদ কাক বোলে তোক সুধিছো জানি লওঁ পিটপিটাই ঘূৰি ফুৰিম নে মাষ্টৰ বিচাৰি বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দক পদ বোলে মানে বাক্যত ব্যৱহাৰ হোৱা অৰ্থ পাঠ হা বাক্যত ব্যৱহাৰ হোৱা অৰ্থ পাঠ যেনে ধৰ তোৰ লাইটৰ কভাৰটো হৰণটো মদগাৰ্ড ছটা ইন্দুগুটি যা
অকলে যাম চা হ'ব যা আজিলৈ আতিলে হ'ব যা কিবা ভুল হৈছে যদি শিকা নাই হে তোৰ ভুল হ'ব পাৰে নে যা হ'ব চনটোৱে কৈছে কিবা এটা ভুল হৈছে চা নাই হোৱা শুন এইখন ব্যাকৰণ তই নতুনকে লিখিবি যা পাজি মুখতে মাকছে এই! বাইকত ব্যৱহাৰ হোৱা পাৰ্টছক পদ বোলে ও চান আছে ছাৰ নাই কিয় মাই ডগছ মই চেচ মাৰ খাই গৈছো কি হ'লনো কোনে মাৰিলে পথত মাৰ খাই গৈছে নগেনি বাইদেউ কি কথা কোৱা কি পদ বাইকত যে ব্যৱহাৰ হয় পথ মানে বুজা নাই কি যে হ'ব মোৰ জীৱনটো এইটো কি হ'ল বুজাই কোৱা বহকচোন বহক কিয় বহকচোন বহক কি হ'ল তুমি কোৱাচোন বাৰু বহকচোন হেই উমা উমা লাইনত থাক লাইনত থাক কি হ'ল ইহঁতৰ এই ৰুমৰ ভিতৰত মাল খাই কাজিয়া কৰি আছে এক্সকিউজ মি মই ড্ৰিংকছ কৰা নাই দেই জিভাত এখন দুৱেই নাখায় ড্ৰিংকছ কৰা নাই নাই কৰা মই ড্ৰিংকছ কৰা নাই এপিট লাইভ কৰোঁ ফেচবুক লাইভ কৰিলে ইমান নিচা লাগেনে তই ড্ৰিংকছ কৰা নাই হা ৰ মেডিচিন আনি তোক টেষ্ট কৰি আছো ৰ ঐ কমল ছাৰ বহিব পাৰোঁ নেকি একদম খাৰা হৈ থাকিব লাগিব এই যে পথটোৱে মোক শেষ কৰি পেলাইছে তুমি শেষ হ'লা মই বুজি পাইছো কিন্তু পদটো কি সেইটোৱে কৈছে বাইকৰ পথ বাইকৰ পদ ব্যাকৰণৰ পদ মুখতে মাৰ্কছে ক'ভিড-19 নে আই মই উলিয়াইছো পঢ়া কথা আপুনি উলিয়াইছে বিয়া বাৰু কথা ময়ো বিয়া বাৰুৰ কথা কোৱা নাই পঢ়াৰ কথাহে কৈছো ব্যাকৰণ মানে গ্ৰামাৰ কাক মাৰিম গ্ৰামাৰ ব্যাকৰণ য'ত পদ সমাস বিভক্তি এইবিলাকৰ কথা লিখা থাকে আপুনি পদৰ কথা জানিছে জানো অকণমান মোকো বুজাকচোন বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দক পদ বুলি কয় নগেনি বাইদেউ আপুনি মাইকী মানুহ হৈ এইবিলাক কথা জানিছে আৰু মই কি যে হ'ব মোৰ জীৱনটো উফ ৰাম এই জীৱনটো কিমান সহ্য কৰিম আৰু চাওকচোন ঐ ঐ প্ৰমাণ হ'ল নাই এতিয়া প্ৰমাণ হ'ল তোহোন দুটাই মাল খাইছা এই দুটাই খোৱা নাই যদি খাইছোঁ আমি নিজৰ পইচাৰে খাইছোঁ ঐ তই কাৰ পইচাৰে মাল খাইছ হিচাপ দিব নালাগে হাৰ্ডি গুড়া কৰি দিম আকৌ আমাৰ দুখ কি আমি ৰুমত খাইছোঁ পাব্লিক প্লেচত খোৱা নাই নহয় ৰুমৰ ভিতৰত আমি যিকোনো কাম কৰিব ঐ ঐ ঐ তই উকিল হা উকিল হাৰ্দি ভাঙাই দিম মাথাৰ ৰুমৰ ভিতৰত মাল খাই যি ইচ্ছা তাকে কৰিবি নেকি কাজিয়া কৰিবি নেকি তই সিহঁতে আমাৰ লগত কাজিয়া কৰিছে পানিছমেণ্ট সিহঁতক দিয়ক কিয় কাজিয়া নকৰিম ইমান সহ্য কৰিব নোৱাৰি নহয় ডেইলি তোৰ অসভ্যালি কিমান চাম আৰু অসভ্যালি নহয় লাইভ কৰি ফালো মই কি হ'ল ব্যৱহাৰটো শুনকচোন কি ই কৈছে কি ভাল তই হা কি ভাল তই এই এতিয়া বুজি পালা পদ কাক বোলে চাফা এতিয়া কম মই পদ কেই প্ৰকাৰৰ পদ হৈছে 5 প্ৰকাৰৰ মানে 5টা সেইকেইটা হৈছে জানো যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ কিয় আহিছ পদ আপুনি যোন কৈছে 5টা কৈছিলো কিন্তু যুধিষ্ঠিৰ ভীমৰ নামহে ললা দেখোন তুমি আমি 5টা বুলি ক'লে যেন যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱকে চিনি পাওঁ আৰু ঘনীয়েক কৈছে দ্ৰুপদী কিয় আহিছে মুগু খাই কিয় আহিছে ঐ ছাৰ গোটেই মাখাকে ৰুমৰ পৰা ধৰি আনছো ৰুমটো কাৰ মোৰ ছাৰ ইয়াৰ ৰুমতে মদ খাই এই ফেচবুক লাইভ কৰে বাদ দে মোৰ লাইভত বহুত লাইক আহে এতিয়া আমি লকআপত ভৰাই তোক লাইভ কৰিম তই গণি যাবি কেইটা লাইক পাৱ ছাৰ ই মানুহৰ লগত মিলিবই নোৱাৰে মানুহৰ ইমোচন মানুহৰ ছেক্ৰিফাইচ মানুহৰ লগত মানুহৰ যিটো সম্পৰ্ক ই একোৱেই বুজি নাপায় ছাৰ ছাৰ কাৰোবাৰ লগত যদি ইয়াৰ মত নিমিলে
বা তাৰ ভালৰ কাৰণে যদি কোনোবাই কিবা কয় ছাৰ তাৰ গাত লাগে আৰু লগে লগে মদ খায় ফেচবুক লাইভ কৰি মানুহক অপমান কৰে ল'ৰা ছোৱালী বয়সীয়াল মানুহ কাকো সন্মান কৰিব নাজানে ছাৰ আৰু ছাৰ ই হ'ল প্ৰম্পটাৰ তাৰ লগতে একেলগে বহি মদ খাই ই প্ৰম কৰি থাকে ছাৰ আজি 4 দিনমান আগতে ইয়াৰ লগত মোৰ এখন তৰ্কাতৰ্কি হ'ল আৰু সেইদিনাৰ পৰাই সি ফেচবুকত মোৰ কথা বেয়াকৈ ষ্টেটাছ দি আছে লাইভ কৰি আছে ই ছাৰ মোক বহুত মানসিক কষ্ট দিছে শাস্তি পাব লাগিব মই ৰাইজৰ মানুহ ৰাইজক কমেই ঐ তই কিহৰ ৰাইজৰ মানুহ এই ফেচবুকত মই এক্টিভ মই ৰাইজৰ মাজত থাকোঁ ৰাইজক জনামেই চুক্তি আছে ঐ মদ খাই তই লাইভত যুক্তি কথা ক ছ'চিয়েল মিডিয়াক তই অপব্যৱহাৰ কৰিব ইচ্ছা ইহঁতৰ নিচিনা এছামে ছাৰ নিচাত মানুহক ৰাজহুৱাকৈ অপমান কৰি পৈশাচিক আনন্দ পায় সহ্যৰ সীমা পাৰ হৈ গৈছে ছাৰ সঁচাই মিছাই যি পায় তাকে ই ফেচবুক লাইভত কয় মান সন্মান শেষ কৰি দিছে ছাৰ সেইকাৰণে ছাৰ আজি ইহঁতে মদ খাই লাইভ কৰি থাকোঁতে ধৰিলোঁ আৰু চাই থকাখিনিক দেখুৱাই দিলোঁ ইহঁতে মদ খাই মানুহক কেনেকৈ অপমান কৰে খাটনিয়াৰ চাইবাৰ ক্ৰাইম মেণ্টেল হেৰাছমেণ্ট মানহানি আৰু কি হয় সকলো নন বেলেবল ধাৰা লগাই 2 টকা লকআপত ভৰাই থক এই আমাৰ কাৰ্যসূচী আৰম্ভ কৰ কি কাৰ্যসূচী লকআপত লাইভটো অ' ছাৰ ঐ সোমা তহঁতে কি লাইভ কৰ এতিয়া অঁ কৰোঁ সোমা উলিয়া ৰেডি সোমা 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 জলদি সোমা ছাৰ এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া বেহাৰবাৰী আউটপোষ্টৰ লকআপ অঁ ইহঁতে ৰাতি মদ খাই হুলস্থুল কৰে হয় ভালেই কৰে বয়সস্থ মানুহক সন্মান কৰিব নাজানে ইহঁতক দেখিবলৈ পাইছে এয়া চাওক ইহঁতক লকআপৰ ভিতৰত ভৰাই থোৱা হৈছে এই মুখখন কিয় উল্টাই লৈছা তেতিয়া দেখোন উকিলগিৰি দেখাইছিলে বৰ লেকচাৰ মাৰিছিল মুখটো দেখাও বদমাছ হাত